দেৰগাঁৱত মহিলা প্ৰবঞ্চকক গ্ৰেপ্তাৰ। নিশা দেৰগাঁও আৰক্ষীৰ এটা দলে বঙালগাঁৱৰ এজন ব্যক্তিৰ ভাড়াঘৰৰ পৰা এগৰাকী মহিলা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে দেৰগাঁৱত যোৰহাটৰ স্নেহা বৰদলৈ নামৰ এগৰাকী মহিলা প্ৰবঞ্চকে কেইবাজনো ব্যৱসায়ীৰ পৰা নগদ ধন আৰু বস্তু লৈ উধাও হয়। 21 আগষ্ট দেওবাৰে ধৃত স্নেহা বৰদলৈয়ে দেওবৰীয়া বজাৰৰ ফল-মূলৰ ব্যৱসায়ী মহেশ দাসৰ পৰা 6,700 টকাৰ ফল-মূল আৰু নগদ 1,000 টকা, দেৰগাঁও চাৰিআলিৰ বস্ত্ৰ বিপণী কৈলাশপতিৰ পৰা 2,200 টকাৰ কাপোৰ আৰু নেঘেৰিটিঙৰ মৎস্য ব্যৱসায়ী জিতুমণি দাসৰ পৰা 6,000 টকাৰ মাছ আৰু 239 টকাৰ এটা ৰিচাৰ্জ লয়। এটা সপ্তাহ ব্যৱসায়ীসকল মহিলাগৰাকী আহিব বুলি ৰৈ আছিল। তেওঁ যিটো ফোন নাম্বাৰ দিছিল ৰিচিভ নকৰে কাৰো ফোন। ব্যৱসায়ীসকলে উপায়ন্তৰ হৈ দেৰগাঁও থানাত গোচৰ তৰে। এই ধৃত মহিলাগৰাকী অকল দেৰগাঁৱতে নহয়, যোৰহাটৰ বহু ব্যৱসায়ীকো প্ৰবঞ্চনা কৰি আহিছিল। ভুক্তভোগীৰ গোচৰৰ ভিত্তিত নিশাই মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। নামটো আমাক স্নেহা বৰদলৈ বুলি লিখাই থৈ গৈছে, ফোন নম্বৰ আৰু হেৰি। আমাৰ পৰা বহুত বস্তু চালে চোৱাটো, কিন্তু কুৰ্তি দুটা লৈ গৈছে। এইটো মই 2,200 টকা দাম ধৰিছিলোঁ। কৈলাশপতি। এতিয়া কিনো বিচাৰিম আৰু, আমি মানুহজনী লাগে, আমাৰ বস্তু পালেই হ'ল আৰু। ধৰক উচিত শাস্তি আপোনালোকে দিব আৰু। 1,000 টকা লৈছিলে তেওঁৰ পৰা। তাৰপিছত তেওঁ গুচি আহিলে। মোৰ মাছখিনি কোনো কাষ্টমাৰকো বিকিব নোৱাৰিলোঁ। নোৱাৰাৰ সুদূৰ শেষত প্ৰায় এঘণ্টাৰ পিছত মই ফোন কৰিছোঁ, তেওঁ ফোন ৰিচিভ নকৰাৰ পিছত মই অজয় বুলি কোৱা মোৰ কাষৰে গাড়ীখনৰ মাছ বেপাৰীটোৰ নাম্বাৰৰ পৰা তেওঁলৈ কল কৰিলোঁ। তেওঁ ৰিচিভ কৰিলে আৰু মই সুধিলোঁ, বাইদেউ আপুনি এই মুহূৰ্তলৈকে কিয় নাহিল? বোলে মই গৈ আছোঁ, তুমি মাছটো ধুনীয়াকৈ ৰাখি থোৱা। ঠিক তেনেধৰণে মই ৰাখিলোঁ। ৰখাৰ পিছত আকৌ 2 ঘণ্টাৰ পিছত এটা কল আহিল যেন তুমি মাছটো বৰফ যেনে তেনে আনি পিনি ৰাখি থোৱা, মই ৰাতিপুৱা 8টা বজাত কালেক্ট কৰিম। আৰু দ্বিতীয় কথাটো হৈছে কি, তোমাক মই নাম্বাৰ এটা মেছেজত পঠাই দিছোঁ, সেই নাম্বাৰটোত তুমি মোৰ ৰিচাৰ্জ এটা কৰি দিয়া 249ৰ। মই ৰিচাৰ্জটো কৰি দিলোঁ আৰু তেখেতে তেনেকুৱা সময়তে মোলৈ এটা মেছেজ দিলে যেন তোমাৰ পইচা ৰাতিপুৱা মই আদায় দিম, তুমি চিন্তা কৰিব নালাগে। মই এদিন নহয়, 2 দিন নহয়, 3 দিনকৈ সেই মাছখিনিৰ লগতে লাগি থাকিলোঁ আৰু তেখেতে এনেকুৱা এটা মোক দুৰ্ঘটনাৰ সন্মুখীন কৰিব বুলি মই ভবা নাছিলোঁ। মোৰ নামটো জিতুমণি দাস। মই নেঘেৰিটিং চাৰিআলিতে বিকোঁ।